সিদ্ধাৰ্থক ফাঁচি দিব লাগিবই চাংকানু মুৰ্দাবাদ সিদ্ধাৰ্থ মুৰ্দাবাদ চাংকানু মুৰ্দাবাদ জুবিন জিন্দাবাদ জুবিন অমৰ হওক। নমস্কাৰ। আমাৰ জুবিন অনুৰাগী ডিফুৰ ফালৰ পৰা জুবিন দা সোঁৱৰণি হিচাপত তেওঁক শ্ৰদ্ধাঞ্জলি হিচাপত আমাৰ ইয়াত আয়োজন কৰা হৈছিলে। তো আমাৰ বিভিন্ন অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে, যেনেকৈ আমি প্ৰথমতে 1000 চাকি বন্তি আপোনালোকে দেখিব পাৰি, চব ফালৰ পৰা চাকি বন্তিবিলাক জ্বলাই পেলাই আমি জুবিন দাক সুঁৱৰিছোঁ। তেওঁৰ আদ্যশ্ৰাদ্ধ হিচাপত বা শ্ৰদ্ধাঞ্জলি হিচাপত এই আয়োজনটো কৰা হৈছে। আমাৰ ইয়াত প্ৰথম পৰ্যায়ত হ'ব নাম প্ৰসংগ হ'ব, তাৰপিছত নেগেৰা নাম কামৰূপীয়া নামঘৰৰ ফালৰ পৰা নেগেৰা নাম নিমন্ত্ৰণ কৰা হৈছে, তেওঁলোকৰ পাঠ হ'ব। তাৰোপৰি আমাৰ ডিফুৰ যিমানখিনি জুবিন অনুৰাগী বুলি ক'ম নে জুবিনক ভাল পাওঁ বুলিয়ে ক'ম নাজানো, কিন্তু সকলোৱে আহি পেলাই নিজৰ মন শ্ৰদ্ধাৰে যিখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে এইখিনি গোটেইখিনি কামৰ বাবে তেওঁলোক সকলোকে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনেকুৱা ধৰণে আমিও শুনা পাইছোঁ। আমাৰ কথা হ'ল জুবিন দা যেনেকুৱাকৈ আমাৰ মাজত চবৰে প্ৰিয়, তেওঁৰ ন্যায় পদ আমি সকলোৱে বিচাৰোঁ। যদি কেনেবাকৈ হ'লেও মৃত্যুবৰণ কৰিছে বা কোনোবাই মাৰিছেও সঠিক তদন্ত হ'ব লাগে আৰু দোষী সাব্যস্ত শাস্তি পাব লাগে, সেয়া আমাৰ আশা আৰু আমাৰ চৰকাৰৰ পৰা। আমাৰ মতামত মানে কি, আমি শুনাটো আমি তেনেকৈ পাই আছোঁ, যদি জুবিন দাক কোনোবাই মাৰিছে বা মৃত্যু কৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে, দোষীক কঠোৰতম কঠোৰ শাস্তি পোৱাটো আমি বিচাৰোঁ। মানে যে আমি জুবিন অনুৰাগী, আমি জুবিনক ভাল পাওঁ, আমি যিমানখিনি মানুহে চবেই বিচাৰে জুবিনক ন্যায় পাব লাগে আমাৰ ফালৰ পৰা। আমি তেনেকৈ নাভাবোঁ। আমাৰ কথা হ'ল কি, জুবিন দাৰ যিখিনি ন্যায় পাব লাগে, যিখিনি আমাৰ পুলিচ প্ৰশাসনে যিখিনি কৰি আছে তেওঁলোকে সঠিকভাৱে তদন্ত কৰিব, সেয়া আমাৰ আশা। আৰু জুবিন দাই ন্যায় পাব বুলি আমাৰ সৰ্বোচ্চ আশা। মানে চবৰ ভিতৰত আমি ভাবোঁ যে জুবিন দাক যেনেকৈ আমি ন্যায় দিবই লাগিব, যদি তেনেকুৱা হৈছে মানে।